নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। শাৰদাৰ পৰা শুভেন্দুৰ মুখ্যমন্ত্ৰীলৈকে এই যে যাত্ৰা, এই যে দীৰ্ঘ যাত্ৰা। আচ্ছা, শাৰদা নামটো চাগে আপোনালোকেও শুনিছে ন? শাৰদা মানে হেৰি আৰু, এইটো মা শাৰদা নহয়, ঠাকুৰৰ কথা কোৱা হোৱা নাই। শাৰদা হ'ল শাৰদা চিট ফাণ্ড। অসমৰ বহুত মানুহ ভুক্তভোগী নহয় শাৰদা চিট ফাণ্ড। তো শাৰদা চিট ফাণ্ড, তাৰ যি ফ্ৰড, যি কথা বতৰাবিলাক আছে, সেইবিলাক লৈ বিশেষকৈ পশ্চিমবাংলাত তেওঁৰ মানে একজন ডাঙৰ দাগী আছিলে সেইটো বিষয়। আৰু প্ৰধানমন্ত্ৰী আজিও আপোনালোকে ছ'চিয়েল মিডিয়াত পাব যে কিদৰে টকা লৈ আছে, কিদৰে ২ নম্বৰী কাম কৰি আছে, সেইটো সমালোচনা কৰিছিলে দেই। যোনটো বিজেপি দলে কৈ থাকে যে মানে দুৰ্নীতিমুক্ত ভাৰত, কংগ্ৰেছ মুক্ত ভাৰত, ইয়াত দেখা গৈছে যে কংগ্ৰেছ যুক্ত বিজেপি হৈ আছে আৰু দুৰ্নীতিযুক্তহে বিজেপি হৈ আছে। আৰু এই যে শাৰদা, এতিয়া ইণ্টাৰেষ্টিং ঘটনাটো হৈছে যে ভোটৰ ঠিক পিছে পিছে শুভেন্দু অধিকাৰীৰ যিজন ছেক্ৰেটাৰী, পাৰ্চনেল ছেক্ৰেটাৰী, তেখেতক মাৰ্ডাৰ হৈছে। ইয়াত আচৰিত হ'ব লগা একো নাই। মনত পেলাওক, 2013, 2018, 2021, ইয়াৰ আগত আৰু 3জন ছেক্ৰেটাৰী কিন্তু মাৰ্ডাৰ হৈছে। আপোনালোকৰ ইমিডিয়েটলি ৰিয়েকশ্যন হ'ব পাৰে, আৰে মমতা বেনাৰ্জী কি কৰি আছে, মমতা বেনাৰ্জী চাগে মাৰিছে। গোটেইকেইটা ঘটনাৰ আঁৰত ক'ৰবাত না ক'ৰবাত শুভেন্দু অধিকাৰী নিজে জড়িত আছে। কাৰণ আপোনালোকে জানিব, যিজন এনেকুৱা নেতা মানে কি, তেওঁৰ বেকগ্ৰাউণ্ডটো কি জানেনে? পশ্চিমবাংলাৰ যোনটো মেদিনীপুৰ জিলা আছে, মেদিনীপুৰৰ তেওঁ ডকাইত, তেওঁ গুণ্ডা, তেওঁ দাদা, তাৰ খানদান হ'লগৈ তাৰ জমিদাৰ, শোষণটো হ'লগৈ তেওঁলোকৰ ৰগে ৰগে আছে। এইটো হ'লগৈ তেওঁলোকৰ বেকগ্ৰাউণ্ড। তাৰপিছততো শাৰদা আহিলেই। তো এতিয়া প্ৰধানমন্ত্ৰী তাক লৈ কৈছিলে, বহুত দুৰ্নীতিৰ কথা কৈছিলে। অসমত শাৰদা আৰু কিবা কিবি নাই জানো, সেইবিলাক কিমান কৈ থাকিব আৰু। হিমন্ত বিশ্বক কোনে এক্সপ'জ কৰি আছিলে? সৰ্বানন্দ সোণোৱাল, অমিত শ্বাহ। কিন্তু এই যে শাৰদা, এই শাৰদাটো এনেকুৱা এটা বস্তু হয়, শাৰদা কেলেংকাৰীৰ পৰা আপুনি একদম যি মানে সাগৰত আপুনি গৈ সমুদ্ৰ মন্থন কৰিব পাৰিব, তেনেকুৱা এটা কাৰবাৰ চলি আছে গোটেই কাৰবাৰটো। আৰু 2021 যদি তাত ল এণ্ড অৰ্ডাৰ ইমান বেয়া আছে, 2021 যদি 5 ৰাউণ্ড তাত যদি ইলেকশ্যন হৈছে, এইবাৰ 2 ৰাউণ্ড কিয় কৰা হৈছে? আৰু তাতকৈও ডাঙৰ কথাটো হ'ল, মানে CBI, ED, সুপ্ৰিম কোৰ্ট, ইলেকশ্যন কমিশ্যন, মই চবেই বাদ দিছোঁ, এণ্টায়াৰ যে এডমিনিষ্ট্ৰেশ্যন, আপোনালোকে ভাবিব পাৰে যে মুখ্যমন্ত্ৰীটো হেৰি মমতা বেনাৰ্জী, এণ্টায়াৰ এডমিনিষ্ট্ৰেশ্যন কিন্তু বিজেপিৰ কণ্ট্ৰল লৈ লৈছিলে সেইটো। তো কাৰবাৰটো সেইটো হৈছে, কাৰণ বিজেপি তাত কোনো পধ্যেই 100ৰ ওপৰত চিট পাবই নোৱাৰে। বিজেপিৰ কথাটো কৈছোঁ, কোনো পধ্যেই নোৱাৰিব সেইটো। কাৰণ এইটো মই ৱেষ্ট বেংগলৰ বিভিন্ন জিলাৰ লগত মই ক্ৰছ চেক কৰিছোঁ। আৰু এই মানুহবিলাক কিন্তু আপোনাৰ ৰাজনৈতিক নেতা নহয়, ৰাজনৈতিক দলৰ লগতো জড়িত নহয়, সাধাৰণ মানুহ। তেওঁলোকৰ লগত মই ইণ্টাৰেকশ্যন কৰাৰ পিছত সেই বস্তুটো পোৱা গৈছে। এতিয়া কথাটো হ'ল, নেক্সট তেওঁলোকৰ টাৰ্গেট লৈছে পাঞ্জাৱ। আপোনালোকে চাব, পাঞ্জাৱত কিন্তু অলৰেডি অপাৰেশ্যন পাঞ্জাৱ ষ্টাৰ্ট হৈ গ'ল। কিন্তু তাত আপৰ যি আছে, এই মানে কেনেকৈ এই যে CBI, ED লগোৱা এই কাৰবাৰবিলাক ষ্টাৰ্ট হৈ যাব, জেলত ভৰাব, আকৌ ওলাই দিব, এইবিলাক প্ৰচেছটো কিন্তু হৈ আছে। তো গোটেই ভাৰতবৰ্ষত এই কাৰবাৰটো হৈছে আৰু হৈ থাকিব। কিন্তু ইয়াত ডাঙৰ সমস্যাটো হ'ল, আমাৰ মানুহবিলাকে কথাবিলাক পাহৰি যায়। ধৰি লওক, আজি অসমৰ কথাই কৈ আছোঁ। অসমত যোনটো নিৰ্বাচনী ফলাফল ওলাইছে, হয়, এইটোৱে মোটামুটি এটা আশা কৰা হৈছিলে যে বিজেপি হয়তো পুনৰবাৰ আকৌ আহিব। কিন্তু ইমান ছিষ্টেমেটিক, ইমান কেলকুলেটিভলি যে তেওঁলোকে জিকিলে, সেইটোতো পৰিশ্ৰম নহয়, এইটো হ'লগৈ 2 নম্বৰী ছেটিং, চিধা কথা। আৰু এই মুহূৰ্তত EVMক লৈ কথা পাতি লাভ নাই। কথাটোতো ঠিকেই, কাৰণ হিমন্ত বিশ্ব শৰ্মা কৈছে, যদি ইয়াত EVM খেলি মেলি আছে, বেংগলত খেলি মেলি আছে, তেতিয়াহ'লে কংগ্ৰেছ কেৰালাত কেনেকৈ জিকিলে?
সেইটো কাৰণে জিকিলে, কাৰণ তাত EVM একো তেওঁলোকে খেলি মেলি কৰাই নাই, কাৰণ তেওঁলোকে ষ্টেপ বাই ষ্টেপ আগবাঢ়িব, কাৰণ তেওঁলোক কোনো মানে পজিশ্যনতে নাই, মানে মেক্সিমাম 3টাৰ পৰা 5টা হয়তো MLA জিকিব, এনেকৈ কৰি থাকোঁতে 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 তেওঁলোকে যাতে এটা কমফৰ্টেবল পজিশ্যনত আহি যাব তেতিয়াহে কৰিব কাৰবাৰটো। EVM নহয়, EVMটো এনেকুৱা এটা বস্তু আপুনি য'ত বিচাৰে এইটো ফ্ৰী এৰি দিব, য'ত বিচাৰে 2 নম্বৰী কৰিব লাগে 2 নম্বৰী কৰিব। তো গতিকে এই যে দীৰ্ঘ যাত্ৰা, এইবিলাকতো বহুত মানে ডাঙৰ চিন্তাৰ বিষয়টো। আৰু তাৰ পাৰ্চনেল যি ছেক্ৰেটাৰীবিলাক মাৰ্ডাৰ কেলে হয়, আপোনালোকৰ যোনটো দৃষ্টিভংগী আছে কমেণ্ট বক্সত কমেণ্টছ কৰিব। কাৰণ কি জানে, এই যে মানুহবিলাক আছে, লিডাৰবিলাক আছে নহয়, তেওঁলোকৰ বহুত বস্তু আল্টিমেটলি যি পাৰ্চনেল ছেক্ৰেটাৰী তেওঁলোকে কিন্তু গম পাই যায়, কাৰণ ক'ৰ পৰা 2 নম্বৰী টকা ল'লে, কি ল'লে নাই ল'লে, এটা পাৰ্টিকুলাৰ ষ্টেজত গৈ তেওঁলোকে কি কৰে, তাক মাৰ্ডাৰ কৰাই দিয়া। লাইক হিন্দী ফিল্মৰ যে গুণ্ডাবিলাকে ডাঙৰ ডাঙৰ বছবিলাকে যেনেকৈ কৰি নহয়, ছেইম টু ছেইম ফৰ্মুলা ইয়াত এই নেৰেটিভছটোৱে চলাই অহা হৈছে ইয়াত। আৰু ভৱানীপুৰ কেন্দ্ৰত আপোনালোকে কওক, আজি যদি জালুকবাৰীত যদি হিমন্ত বিশ্ব শৰ্মা হাৰি যায় আৰু কংগ্ৰেছ ধৰি লওক পাৱাৰত আহিলে, অলপ ডাউটফুল নালাগিব জানো? কাৰণ হিমন্ত বিশ্ব শৰ্মাৰ জালুকবাৰীত কোনো প্ৰতিদ্বন্দ্বীয়ে নাই, তাততো জিকিবই। কিন্তু ইহঁতি ইমান নিৰ্লাজ দেখা গৈছে, ভৱানীপুৰ কেন্দ্ৰটোতো মমতা বেনাৰ্জী হাৰি গৈছে। এইবিলাক হ'বই নোৱাৰে, এইবিলাক বিশ্বাসযোগ্যই নহয় কথাবিলাক। আৰু মুস্কিলটো হ'ল, এই যে বিৰোধী দলবিলাক আছে, বিৰোধী দলবিলাক আমাৰ ইউটিউবটো নাচায়, কিন্তু আমাৰ যিবিলাক বিৰোধী আছে চিন্তাধাৰাৰ মানুহ, তেওঁলোকে চাই আছে, তেওঁলোকে মনিটৰ কৰি আছে আমি কি কৈ আছোঁ। কিন্তু যাৰ কাৰণে এই কথা বতৰাবিলাক পতা হৈছে, কাৰণ মই দেখিছোঁ কংগ্ৰেছৰ ফালৰ পৰা বা অপজিশ্যন ফালৰ পৰা কেৰালাৰ EVM সম্পৰ্কে যে এটা এই মুহূৰ্তলৈকে, যোনটো সময় মই ভিডিঅ' বনাইছোঁ, এই মুহূৰ্তলৈকে কিন্তু তেওঁলোকে এটা উত্তৰ দিব পৰা নাই। তো এইটোৰ ফলত কি হৈছে যে সাধাৰণ যে অসমীয়া মানুহ আছে তেওঁলোকে কৈছে, অঁ ঠিকেইতো, হিমন্তটো ঠিকেই কৈ আছে, যদি EVM ঘটালে তেতিয়াহ'লে কেৰালাত কেনেকৈ আহিলে? তো গতিকে এই এণ্টায়াৰ বস্তুটো ছেটিং, কাৰণ আপকি বাৰ 400 পাৰ কোনো পধ্যে সম্ভৱ নহয়। তেনেকৈ তেওঁলোকৰ ছিষ্টেমটো হ'ল এনেকৈ কৰে। এতিয়া ধৰি লওক আপোনাৰ ৰাজ্যসভাত মেজৰিটি হ'বলৈ গৈ আছে, এই এনেকুৱাকৈ এটা ছিষ্টেমত গৈ ওৱান নেশ্যন ওৱান পলিটিকেল পাৰ্টি এণ্ড ডেটছ টু BJP, তাৰ এটা প্ৰচেছ চলি আছে। এই প্ৰচেছত কিন্তু সৰ্বশান্ত হ'ব। মোদী কি কৈছিলে যে প্ৰতি বছৰ নাকি 2 কোটি নিযুক্তি দিব, কিন্তু লেটেষ্ট পজিশ্যনটো জানেনে, কিমান হাজাৰ পদ ৰেলৰ এইটো বিলুপ্তি কৰি দিয়া হ'ল, য'ত এপইণ্টমেণ্ট দিবলৈ আছিলে। হয়, যোৱা 12টা বছৰে এপইণ্টমেণ্ট হৈছে, ক'ত হৈছে জানেনে? RSSত হৈছে, বজৰং দলৰ কেডাৰ্ছ হৈছে, আউটচৰ্চিঙত এপইণ্টমেণ্ট হৈছে, যোনটো আপোনালোকে দেখা নাপায়। কাৰণ গোবৰটো সোমাই গৈছে যোৱা 12টা বছৰে, গোবৰ মানে ভৰপূৰ, ইমান গোবৰ হৈছে, কাৰণ গোবৰৰ পৰা এটা গেছ হয়, এইটো ব্লাষ্ট কৰিব কেতিয়াবা আপোনালোকে চাব। তো গতিকে এই যে কাৰবাৰটো ইয়াত দেখা গৈছে যে অসমৰ মুখ্যমন্ত্ৰীৰ লগত পশ্চিমবাংলাৰ যি মুখ্যমন্ত্ৰী যে এই যে ৰাজনৈতিক যে যাত্ৰা বা তেওঁ যে আজি মুখ্যমন্ত্ৰী পদলৈকে পালে, ঠিক যথেষ্ট চিমিলাৰিটি আছে। যদি আপোনালোকে ভাবে যে না মোৰ এই কম্পেৰিজনটো কাৰেক্ট নহয়, আপোনালোকে কমেণ্ট বক্সত কমেণ্টছ লিখিব পাৰে। ইভেন BJPৰো যদি কোনো ভক্ত আছে, মই বিচাৰিম আপোনালোকে লিখক, মোৰ এইটো কাউণ্টাৰ দিয়ক যে ৰঞ্জন চৌধুৰী ইউটিউব চেনেলে কথাবিলাক সঁচা কৈছে না মিছা কৈছে। তো গতিকে মানে যি কৰিব, মানে এই জাষ্ট মই 2টা ষ্টেটৰ কথা কৈছোঁ, আপুনি গোটেই ইণ্ডিয়াত চাওক, গোটেই ইণ্ডিয়াত ছেইম চিটুৱেশ্যনত গোটেই ভাৰতবৰ্ষত কব্জা কৰিব বিচাৰিছে। আৰু কব্জা কৰি কি কৰিছে, আপোনাৰ আদানী আম্বানীহঁতেতো অলৰেডি গোটাই দিলেই, আৰু সম্পূৰ্ণ ভাৰতখন দি দিয়াৰ এটা প্ৰক্ৰিয়া তেওঁলোকে চলাই আছে। আজি ইয়াতে শেষ কৰিছোঁ। নমস্কাৰ। লাইক কমেণ্টছৰ লগত প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।